हेलो बंधुসকল কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলে আৰু আপোনালোকে চাই আছে ক্ৰিষ্টিনাজ ব্লগ ইয়াৰ আগতে মই এটি ভিডিঅ দিছিলো হে ভিডিঅটিত কোৱা হৈছিল যে মই কৈছিলো মানে মই ৰেগুলাৰ ভিডিঅ দিবলৈ চেষ্টা কৰিম বুলি কিন্তু ভিডিঅবোৰ দিব নোৱাৰা হৈছো মানে কিবা কামত মানে নিয়োজিত হৈ আছিলো হেইভাবে আপোনালোকে বেয়া নাপাব ভিডিঅবোৰ চাই যাব মই লেট কে হলেও দিম আপোনালোকে চেষ্টা কৰিব চাবলে আৰু যদি ভিডিঅবোৰ ভাল পায় তেনহলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল ইয়াৰ আগতে মই এটি ভিডিঅ আপলোড কৰিছিলো আপোনালোকৰ হেতু ভিডিঅত খুব কম মৰম পাইছো আপোনালোকৰ পৰা ভিডিঅবোৰ যদি ভাল নালাগে তেনহলে আপোনালোকে কমেন্ট কৰি কব কেনেকুৱা ধৰণৰ ভিডিঅ বনালে ভাল লাগিব আপোনালোকে কলেহে আশীৰ্বাদ দিলেহে আপোনালোকে আগুৱাই নিলেহে মই আগবাঢ়ি যাব পাৰিম হেইভাবে কৈছো কমেন্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ বনালে আপোনালোকে ভাল পাব আৰু আজি হল 13 মাৰ্চ আজি এটি বিশেষ দিন মোৰ বাবে অকল নহয় মোৰ মানুহজনৰ বাবেও আজি 13 মাৰ্চৰ দিনাই আমি দুইজন বিয়াত বহিছিলো আপোনালোকে আশীৰ্বাদ কৰিব আমি দুই যাতে সদায় এনেদৰে হাঁহি ধেমালি কৰি আগুৱাই যাব পাৰো জীৱনটো গুটেই জীৱন যাতে আমি দুইজন একেলগে হাতত হাত ধৰি দুয়ো আগবাঢ়ি যাব পাৰো আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজিৰ দিনটোত কি কৰো আপোনালোকক দেখুৱাও বিশেষ একো নাই বাৰু তেনেকে আমি বেলেগৰ দৰে এনিভাৰ্সাৰী মনাম এনেকুৱা নহয় মোৰ মানুহজনৰ যেহেতু ডিউটি আছে ডিউটিলৈ গল ৰাতিলে কতবা যাম বুলি ভাবিছো হেয়াই আৰু আপোনালোকক এতিয়া দিনটোত কি কৰো হেয়াকে দেখুৱাম বুলি ভাবিছো আপোনালোকক আৰু ইয়াৰ আগতে ভিডিঅটা যে দিছিলো হে ভিডিঅটোত কৈছিলো যে আমলখিৰ পৰা কি বনাব পাৰি বুলি নহয় আৰু বহুত ধৰণৰ বনাব পাৰি মই যেটো বনাইছো আপোনালোকে হেতু দেখুৱাম চাই যাওক তেতিয়া হলে তো বন্ধুসকল চাওক মই এয়া আমলখি নিমখৰ লগত বইল কৰি পিনে এনেদৰে শুকুৱাই দিছো এখিনি শুকালে এখিনি অলপ শুকাবলে আছে আৰু আপোনালোকেটো জানেই আমলা কেনেদৰে বনায় এয়া সিম্পল কে এনেকে হিলিখা যে যেনেকে আমি আলহিক দিও খাবলে বা তামোল পানৰ ব্যৱহাৰ ইমান কৰো তথাপিও এইবিলাক প্ৰয়োজন হয় কোনোবা আলহী আহিলে বা ঘৰত কোনোবা আহিলে তেতিয়া দিবলে ভাল এনেদৰে শুকুৱাই পিনে ৰাখিম বয়ামত ভৰাই ৰাখিম এয়া শুকালেই এয়া শুনিছেনে আপোনালোকে মাতটো কেনেকুৱা হৈছে এনেদৰে ৰাখিলে ভাল বহুত দিন যায় আৰু ভাল আৰু এইটো পেট বিখালেও খাব পাৰি পেট ভিডিঅটিৰ মাজলে আকৌ আহিলো আপোনালোকক এতিয়া এটা ৰেচিপি দেখুৱাম বুলি ভাবিছো আপোনালোকে চাওক মোৰ
ৰেচিপিটো এটা সিম্পল ৰেচিপি হয় ডিমৰ ৰেচিপি দিম বুলি ভাবিছোঁ আপোনালোকে চাওক এইকেইটা বস্তু আপোনালোকক দেখুৱাইছোঁ এইকেইটা ইয়া ডিম দুটা লৈছোঁ আৰু নহৰু এটা পিঁয়াজ তিনিটা জলকীয়া লৈছোঁ এয়াই আৰু এয়াই আপোনালোকক বনাই দেখুৱাওঁ কেনেদৰে মানে খাব পাৰি ভাল লাগে খাই আপোনালোকেও চাগে বনাই খায় তথাপিও মই দিনটো কি কৰিছোঁ দেখুৱাই গৈছোঁ সেইবাবে এইটো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে চাব পিঁয়াজ তিনিটা আৰু জলকীয়া 4টা কাটি ল'লোঁ আৰু এয়া 3টা ডিম বইল কৰি ল'লোঁ তাৰপিছত কেৰাহীখন পাতিলোঁ এতিয়া তেল দিব লাগে আৰু এয়া আদা নহৰু এয়া থেতেলিয়াই ল'লোঁ আৰু আপোনালোকে চাই যাওক আগলৈ কি কৰোঁ আৰু এয়া কেৰাহীত তেল দি দিছোঁ তেলটো অলপ সৰহকৈ দি দিওঁ তেল দিলোঁ তেলটো এতিয়া গৰম হোৱালে অলপ ৰৈ দিওঁ তাৰপিছত বস্তুখিনি দিম এয়া দেখিছেনে ধোঁৱা কেনেকৈ ওলাইছে তেলৰ পৰা এতিয়া এইখিনি পিঁয়াজখিনি মই দি দিওঁ পিঁয়াজখিনি অলপ সিজিবলৈ দিম এতিয়া পিঁয়াজখিনি অলপ সিজিছে এয়া অলপ মছলা দি দিছোঁ গৰম মছলা আৰু অকণ দি দিওঁ আৰু এয়া হালধি আৰু লগতে এয়া আদা নহৰুখিনি দি দিওঁ আদা নহৰুখিনি তেলত দি দিলে গোন্ধটো ভাল লাগে খাই ভাল লাগে এতিয়া এইখিনি মিক্স কৰি লওঁ সোৱাদ অনুসৰি নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি দিব নিমখটো আৰু এয়া আদা নহৰু কেঁচা গোন্ধটো অলপ যাওক তাৰপিছত অলপ পানী দি দিম তাৰপিছত ডিমকেইটা দি দিম এইখিনি সিজিছে আৰু এতিয়া অলপ পানী দি দিলোঁ তাৰপিছত ডিমকেইটা দি দিম তাৰপিছত হৈ গ'ল আৰু এতিয়া মই এয়া ডিমকেইটা দেখিছেনে বইল কৰি পিনে এয়া কাটি দিছোঁ অলপ ফকাচ ল'ব পৰা নাই ডিমকেইটা এয়া দেখিছেনে অলপ এনেদৰে কাটি দিছোঁ এয়া দি দিওঁ আৰু এতিয়া অলপ সময় কাৰণে ঢাকি দিওঁ আৰু এয়া আলু 4টা বইল কৰি ৰাখিছোঁ এনেকৈ উতলি আছে আৰু অলপ পিছতে নমাই দিম আৰু এইখনেই হ'ল মোৰ আজি দুপৰীয়াৰ থালি আপোনালোকে কেনেকুৱা পাইছে মই সজাইছোঁ অলপ এয়া এগ কাৰী বনালোঁ আৰু এয়া ফ্ৰাই কৰিলোঁ অমলেট বনালোঁ তাৰপিছত এয়া আচাৰৰ জলকীয়া এটা এই পুদিনা অলপ লেৰেলিলে আৰু এইটো হ'ল মিঠা আচাৰ আপোনালোকক মই ৰেচিপিটো দিছিলোঁ এদিন আৰু এইটো হ'ল এনেকুৱা মানে এইটো জ্বলা আচাৰ বগৰীৰ হয় 2টা আচাৰে আৰু এয়া আপোনালোকে কেনেকুৱা পালে ক'ব আৰু আপোনালোকেও ঘৰত বনাই খাই চাব ভাল লাগিব এয়া আমি এতিয়া অলপ ওলাই আহিলোঁ লালুকলৈ বজাৰত কিবা কেইটামান ল'লোঁ আৰু এয়া দেখিছেনে আৰু তাৰপিছত বাহঁতৰ ঘৰলৈ বুলি গ'লোঁ এয়া আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব শেষলৈ কাৰোবাক লগ পালোঁ আপোনালোকে চাওক কাক লগ পালোঁনো
আৰু এইয়া সন্ধিয়া হ'ল, আমি ঘৰলৈ বাহঁতৰ ঘৰৰ পৰা আহিলোঁ। এই ঘৰৰ ওচৰতে, আমাৰ ঘৰৰ ওচৰতে লাইটিঙৰ এইবিলাক কাম দেখিছেনে? এয়া হ'ল আমাৰ ঘৰৰ ওচৰতে এই বৰষুণ ধাৰাবাহিকখন আপোনালোকেতো চায়েই, যিহেতু এই প্ৰিয়ম পল্লৱী আৰু বংকিম দা আহিছে। প্ৰিয়ম পল্লৱী বাক লগ পালোঁ আৰু বংকিম দাক লগ পালোঁ। এয়া দেখিছেনে, প্ৰিয়ম পল্লৱী বা ওলাই আহিছে। এয়া শ্বুটিং চলি আছে, কিবা গানৰ শ্বুটিং চলিছে চাগে। আপোনালোকে এয়া দেখিছেনে? এয়া বংকিম দাক লগ পালোঁ, লগ পাই ভাল লাগিল। আৰু প্ৰিয়ম পল্লৱী বাকো লগ পালোঁ। আৰু আপোনালোকে আৰু এয়া ঋষিতা বাকো লগ পালোঁ। ঋষিতা বাৰ গানতে শ্বুটিং চলিছে। প্ৰিয়ম পল্লৱী বা আৰু বংকিম দা আৰু ঋষিতা বাক লগ পাই ভাল লাগিল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।